হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আশা কৰোঁ আপোনালোকৰ ভালেই আৰু মোৰো ভাল। আজি মই এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি যাব লৈছোঁ মানুহে ঘৰলৈ আৰু সিহঁতৰ ঘৰৰ অৱস্থা দেখিলে আপোনালোকৰো বেয়া লাগি যাব। বলক এতিয়া গৈ চাওঁ সিহঁতৰ ঘৰলৈ আৰু সকলোবোৰ আপোনালোকক দেখুৱাই থাকিম। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। ঘৰৰ মালিক নেকি? আপুনি আপোনাৰ নামটো পিছে? মোহন খনিকৰ ন? আপোনাৰ এই ইমান যে ঘৰটো দুৰৱস্থা হৈ আছে, চৰকাৰৰ ফালৰ পৰা একো সুবিধা নাই পোৱা নেকি? নাই পোৱা। অঁ, আপুনি কি কৰি খায়? হাজিৰা কৰি খাওঁ। হাজিৰা কৰি খায়। আপোনাৰ ল'ৰা ছোৱালী কেইটা? দুটা। অঁ, ল'ৰাকেইটা ক'ত গ'ল? ল'ৰাকেইটা আছে। অঁ, এইটো এই আপোনাৰ পৰিবাৰ নেকি? অ' বাইদেউ, ঘৰ হেৰি আছে, খোৱা বোৱা কৰিলে? খোৱা বোৱা নহয় এতিয়া। অঁ এই লাহে ধীৰে খাম আৰু। অঁ, ভাত পানী বনাইছেনে? ঔটেঙা, খৰিচা টেঙা, ৰচুন দিছোঁ। অঁ, লাহে ধীৰে খাম আৰু। অঁ, এয়া চাওক, সিহঁতৰ ঘৰখন দেখিলে আপোনালোকৰ দুখ লাগিব। এনেকুৱা এখন ঘৰক সকলোৱে সহায় কৰিবলৈ মন যাব। এটা খুব দুখীয়া পৰিয়াল, এনেকৈয়ে সিহঁতি জীৱন যাপন কৰিছে। চৰকাৰী ফালৰ পৰা কোনো সাহাৰ্য অনুদান একোৱে পোৱা নাই, আৰু তাৰ উপৰিও চৰকাৰী চাউলকেইটাও নাপায় সিহঁতলোকৰ ৰেচন কাৰ্ড নাই বোলে। ৰেচন কাৰ্ড আছে নাই আপোনালোকৰ? কেলৈ বনোৱা নাই যে? অঁ, কি কাৰণে নাই বনোৱা? পইচা পাতি নাই, বনোৱা নাই। পইচা লাগে। একো কাৰ্ডেই নাই। অঁ, আধাৰ কাৰ্ড নাই, পান কাৰ্ড নাই, ভোটাৰ কাৰ্ড নাই, LIC নাই, একোৱে নাই। উলিয়াই নাই। অঁ, জন্ম চাৰ্টিফিকেট নাই, উলিয়াবলৈ লৈছে আৰু। আপুনি হাজিৰা কৰিবলৈ যায়? হাজিৰা কৰোঁতে কিমান পায় আপুনি? কিমান পাওঁ? 150 পাওঁ। অঁ, সদায় হাজিৰা কৰিবলৈ যায়নে? সদায় খুব পাওঁ। গাটো ঠিক আপোন হা? বেমাৰী মানুহ নগ'লো নহয়, ৰ'দে যায় হাজিৰা কৰিবলৈ। আপুনিও হাজিৰা কৰিব যায়? আপুনি কিমান পায়? কিবা পাওঁ আৰু মই অকলে চাউল দিয়ে, পইচা দি নাই বুলি ক'লে দে হ'ব বোলে, চাউলকে দে দিয়ে, দি উঠিয়াই লৈ আনো। দেৰি হয়, কাম কৰি গধূলি আহোঁ। গধূলি দালি দুটা ভাত পানী সিজাই পকাই নিছোঁ। আপোনালোকৰ কি কি অসুবিধা হৈছে বাৰু?
গেছটো নহ'লে নাই, আকৌ টিউবেল নাই, লোকৰ টিউবেল আকৌ খাই ধৰিবলগীয়া হয়। নাই আকৌ গেছ নহ'লে ল'ৰা কোনো পঢ়িবলৈ নোৱাৰে, ধান জেগা থাকে নপঢ়ে। আমি সেনেকৈ চলি আছোঁ, উপায় নাই। সহায় কৰি দিব লাগে দেই, জানো ভালকৈ আকৌ গাইজ আপোনালোকেতো গম পাইছে সিহঁতৰ ঘৰটো দেখি কিনে সিহঁতে কেনেকুৱা অৱস্থাত থাকিবলগীয়া হৈছে। না সিহঁতৰ ঘৰত এখন বিচনা আছে শুবৰ কাৰণে, না এখন টেবুল আছে কিতাপ পঢ়িবৰ কাৰণে, না আছে এখন চকী বহিবৰ কাৰণে, মানে কাপোৰ থ'বলৈও এডাল আলনা নাই। সিহঁতে এনেকুৱা অৱস্থাত থাকিবলগীয়া হৈছে। এতিয়া চাওকচোন কেনেকৈ আছে। দিনতো এনেকুৱা অৱস্থাত থকা মানুহ খুব কমেই আছে। আনকি সিহঁতৰ বেৰখিনি ভালকৈ দি ল'বলৈও এডাল বাঁহ কিনিবলৈও সিহঁতৰ মানে সাধ্য নাই। আৰু চৰকাৰী বস্তুটো একোৱেই নাপায়, আনকি চাউলখিনিও নাপায় সিহঁতে। এতিয়া সিহঁতে এনেকৈ থাকিবলগীয়া হৈছে। মানুহটো দুৰ্বল, ইমান কাম চাম কৰিবলৈও নোৱাৰে, বেমাৰী। এতিয়া তেনেকৈ কৰি মেলি খায়।